বুঝছা তো সুপ্ৰভাত গাইছ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ব্লগ চুটিৰ নৰনলৈকে তো আজি সকলোৱে জানে আমাৰ অসমীয়া মানুহৰ কাৰণে বিহুটো কিমান ইম্পৰ্টেণ্ট তো আজি মাঘৰ 1 তাৰিখ মাঘৰ বিহু ভোগালী তো আজি আমি ৰাতিপুৱা গা পা ধুই লাড়ু চাড়ু খাই কেনে ওলাইছোঁ ক'ৰবাত যাম ক'ত যাম আপোনালোকে চাই থাকক আমাৰ লগত জড়িত যাব ক'ত যাম মানে লগৰ মই অকলে নাযাওঁ বাৰু মোৰ লগৰ দুটা যাব আৰু মোৰ বাইকখন লৈ যাম কাৰণ লগৰটোৱে ইমান চিপৰা ন তাৰ বাইকৰ তেল পৰিব স্কুটি তেল পৰি সি নাযায় কেতিয়া নাযায় এই মোৰ বাইকৰ প্ৰব্লেম মোৰ পইচা নাই পইচা ঠিকে আছে মোৰ বাইকৰটো সিয়ে তেল ভৰাব কিন্তু তাৰ স্কুটি নাযায় মবিল পৰিব চাকা হৈ যাব ইমান চিপৰা কেমেৰা ফোনটো সিয়ে এফালে হাঁহি আছে বনৰাই বাৰু আমাৰ লগত জড়িত ৰহ আমি ক'ত গৈছোঁ আপোনালোকক দেখুৱাই আছোঁ তো যোনে নতুন আহিছে ন চেনেলটোত প্লিজ বেংককে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক কাৰণ বহুতে চেনেলটো চাই ভিডিঅ'খিনি ছাবস্ক্ৰাইব কৰিব নোখোজে তো ছাবস্ক্ৰাইব কৰি লওক তো আমাৰ বাহনখন বৰ্তমান অলপ মুচি থৈছোঁ আৰু এটা লগৰ আহিব আছে তো সি আহিলে ওলাই দিওঁ অলপ সময় ৰখি দিওঁ শিখৰ এটাও খাওঁ মই এনেই বাৰু শিখৰ নাখাওঁ এনেই শিখৰ নাখাওঁ মই বেয়াই পাওঁ মানে এই ভাত চাত খাই উঠি লাগে তাৰপিছত ঘৰত খাই এতিয়া খোৱা বাৰু এতিয়া অকল ওলাই যাম যে তেতিয়া খাওঁ শিখৰটো তাৰপিছত ঘৰত যদি এনেই বেকাৰ থাকোঁ তেতিয়া খাওঁ শিখৰটো কিবা এটা খাই কেনে লাগে চাহটো খাই কেনে লাগে ৰাতি ভাত খাই কেনে লাগে এনেই মই শিখৰ টিখৰ নাখাওঁ এইটো বেয়া বস্তু মানে আপোনাৰ হেল্থৰ কাৰণে বহুত বেয়া মই এনেই শিখৰ নাখাওঁ আপোনাৰ এইবিলাক কৰিলে যি লাগে আৰু শিখৰটো এনেই বাৰু এইবিলাক বেয়া বস্তু ন খাব নালাগে গুটখা খালে আপোনাৰ কেঞ্চাৰৰ কাৰণে প্ৰব্লেম মই নাখাওঁ এইবিলাক তো আমি ঘৰৰ পৰা ওলাই গ'লোঁ এটাই ফালিচিৰি ওলাই গ'ল এভিয়েটৰলৈ আগত গৈ ৰখি যাব কাৰণ তই গাড়ীখন অলপমান বেমাৰ দিছোঁ হা চৰি গাড়ী দি দিলোঁ ঘৰৰ পৰা ওলালোঁ আমি সেইটো কিমান টকা 2 টকামান বেছিকৈ দি দিবা বিহু বুলি বিহুৰ শুভেচ্ছা থাকিল তোমালে 2 টকামানৰ বেছিকৈ দি হা ক'বা মালিকক 2 টকামানৰ বেছিকৈ দি দিলে হ'লে হয় বিহু বুলি বিহু বুলিয়ে নে কিয়ে বা ৰাস্তা বৰ খালী হৈ আছে আজি দেখোন আনদিনা ইয়াতে আপোনাৰ মালিগাঁৱৰ দৰে নহয় বাৰু তাতকৈ বহুত কমেই যাম লাগে কিন্তু আজি একেবাৰে কম যাম ৰাস্তাত গাড়ী আপুনি আঙুলিৰ মাথাত গণিব পাৰিব ইমান কম আমি দুটা ইয়াত আৰু এটা আমাৰ লগৰ এইটো এভিয়েটৰ ৰাইডাৰ তাৰ গাড়ীখন অকল বেমাৰী অলপমান বিশেষ একো নাই ক'ৰবাত গ'লে বন্ধ হৈ যায় ঘৰত থাকিলে বন্ধ হৈ থাকে ৰাস্তাত বন্ধ হৈ থাকে বাকী তাৰ গাড়ীখন একেবাৰে নতুন তো আমি ঘৰৰ পৰা ওলাই বৰ্তমান চিৰিয়াখানা পালোঁ তেখেতৰ বিহু নাই একো নাই আমাৰ কাৰণে কষ্ট কৰি আছে মৌচুম কি বাৰিছ জোতা লাগিব জোতা 200 টকা মাত্ৰ আজি ৰাস্তা একেবাৰে খালী মানে আমি গণেশগুৰি ফ্লাইঅভাৰ পাই গ'লোঁ বৰ্তমান আৰু কিছু সময় অপেক্ষা কৰক ক'ত গৈ আছে আপোনালোকে ধৰিব পাৰিব এইটো আপোনাৰ গণেশগুৰি ফ্লাইঅভাৰৰ তলত আমি বেলতলা পাই গ'লোঁ বৰ্তমান তো আপোনালোকে চাই অলপ চলপ কোনোবা হয়তো বুজি পাইছে আমি ক'ত গৈ আছোঁ মাঘৰ পহিলা মাঘ যিহেতু তো আমি বেলতলা তিনিআলি গম পাইছে চাগে বহুতে নহয় বেছিভাগে গম পাইছে ক'ত পাইছোঁ তো আমি বশিষ্ঠ চাৰিআলি পালোঁ তো বহুতে আমি চিধাই যাম মানে আপোনালোকে গম পাইছে চাগে বশিষ্ঠ মন্দিৰলৈকে আহিছোঁ আমি হয় বহুত দিন অহা নাই তো এইটো কি ধৰিব পৰা নাই মই এই ইউটাৰ্ণ লৈ আকৌ আহিব লাগিছে পৰা এইটো বহুত লেতেৰা কৰি দিলে বহুত বেয়া ট্ৰাফিক দেখোন বেলতলাত আজি মানে বহুত ভক্তগণ আহিব ন তো ট্ৰাফিক বহুত লাগিছে আমি বশিষ্ঠ দেৱালয়ৰ ফালে আগবাঢ়িছোঁ চাই থাকক আমি আহি পালোঁ ৰাম মন্দিৰ
মই ভাবিছোঁ মই বিজনেছে কৰোঁ নেকি গাড়ীৰে এনেকৈ চাই ইমান গাড়ী ৰখাইছে এটা গাড়ীত 20 টকাকৈ কিমান লাভ হ'ব ভাব হা লৈ ল टेटू बनाए ऐसे कितना करके 1 इंच का 100 मशीन से मशीन से 1 इंच का 100 ए बहुत बेगे हो गलो गेट वेल सुन दे भैया नबनाओ दे बहुत दाम কৰিছে टेटू এনে স্টিকাৰ লগাইব পাৰ অকল টেটু স্টিকাৰ লগাই দিব পাৰ পাৰ্মানেন্ট নবনাও 2-3 মিনিটৰ কাৰণে হাতত লগাই দিবি এই মাটিত যিকে লগাই দিয়ে অঁ মায়ে মাৰিব নহ'লে ভাল এই বৰ্তমান বশিষ্ঠ দেৱালয়ৰ গেট পালোঁ চাই লওঁ বহুত বজাৰ মই বজাৰ চাই জানো কনফিউজ হৈ গৈছোঁ ইমান বস্তু কিমান হয় কিবা এটা কিনিম বাৰু দেখাই আছোঁ কি কিনো কি নিকিনো ভিডিঅ'ত জড়িত হৈ থাকক দেখুৱাই আছোঁ আপোনালোকক দূৰত যা তো ফ্ৰী কিবা দেখাই আছোঁ ওচৰৰ পৰা কৰি আছে মুখখন আহি আছে অকল পিছুৱাই যা অলপমান জেগা নাই হ'ব দে বহুত ডাঙৰ ব্লগাৰ তোমাৰ আমি বৰ্তমান মন্দিৰ দেৱালয়ৰ চৌহদত দেখিছে চাগে ভক্তগণৰ ভিৰ দেচোন পুৰি চব্জি অৰ্ডাৰ দিছোঁ বৰ্তমান পুৰি চব্জি খাম পুৰি চব্জি লৈছোঁ আমি অকল পুৰি আহিছে চব্জি অহা নাই এখন পুৰি 20 টকা ভূতনাথ শ্মশান কালী মন্দিৰ আমি আহিলোঁ বহুত ধুনীয়া প্লেচ আপোনালোকে যদি আহে বশিষ্ঠলৈকে এইটো চাব নাপাহৰিব অনুগ্ৰহ কৰি আপোনাক অনুৰোধ কৰিছোঁ ইয়াতে আপুনি আহিব নাপাহৰিব কামটো সেইফালে হয় এইটো ইয়াৰো চেনেল আছে বাৰু এনে মাজতে বকি থাকে পেলাই থাকে বহুত ধুনীয়া প্লেচ বহুত বেছি ধুনীয়া প্লেচ তাৰ ভিতৰত আপোনাৰ শ্মশান কালী মন্দিৰৰ ওপৰত কি ধুনীয়া ভিউ চাওক এইটো আপোনাৰ ভূতনাথৰ এইটো কি কয় বশিষ্ঠ ভূতনাথৰ শ্মশান কালী মন্দিৰটোৰ ভিতৰত এইটো চুতীয়া ইয়াতে বহি কিবা এটা শান্তি লাভ হয় আপোনাৰ বহুত শান্তি লাভ হয় কিন্তু মই বৰ্তমানলৈকে কোনো শান্তি বিচাৰি পোৱা নাই লাইফত যদি বিচাৰি পাওঁ আপোনালোকে যদি মোৰ কাৰণে বিচাৰি পায় কমেণ্টত জনাই দিব তো আজিৰ ব্লগৰ সামৰণি ইয়াতে কৰিম আমি মানে বশিষ্ঠ দেৱালয়ৰ পৰা ওলাই কিনে এতিয়া ঘৰ অভিমুখী গৈ আছোঁ মোবাইল চাৰ্জ নাছিল যদিও 5% মান আছে সেইখিনিতে আপোনালোকক ভিডিঅ' কৰি আছোঁ তো আজিৰ কাৰণে আলবিদা দোস্তো অহাকালি আকৌ লগ পাম তো বাই গাইজ যদি ভিডিঅ'টো চাই ভাল পালে দেন ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ভিডিঅ'টো শ্বেয়াৰ কৰিব লাইক কৰিব আৰু আপোনালোকৰ কমেণ্ট কৰি আপোনালোকৰ মন্তব্যটো জনাব